হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি মই আধুনিক অসমীয়া সাহিত্যলৈ মিছনাৰী সকলে কেনেধৰণৰ অৱদান আছে সেই সম্পৰ্কে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'ম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টোলৈ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই অসমীয়া সাহিত্যৰ সম্পৰ্কে এনে ভিডিঅ'ৰ যোগেদি আপোনালোকক মোৰ চেনেলৰ যোগেদি কৈ থাকিম। সেইবাবে আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবৰ কাৰণে। ইংৰাজৰ ৰাজত্বকাল 1826 পৰা 1947 খ্ৰীষ্টাব্দ। যেনেকৈ অসমত ৰাজনৈতিক পৰিৱৰ্তন ঘটিছে, তেনেকৈ অসমীয়া সাহিত্যৰ বিষয়বস্তু আৰু ৰচনা ৰীতিৰ ফালৰ পৰা বিৰাট পৰিৱৰ্তন সাধিত হৈছিল। এক কথাত ক'ব লাগিলে ইংৰাজ ৰাজত্বৰ কিছু বছৰ পিছৰ পৰা অসমীয়া সাহিত্যই সকলো পিনেদি নতুনত্ব লাভ কৰিলে। সেয়েহে সমালোচকসকলে ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সৃষ্টি হোৱা অসমীয়া সাহিত্যক আধুনিক অসমীয়া সাহিত্য আৰু অসমীয়া সাহিত্যৰ এই যুগটোক আধুনিক যুগ বুলি অভিহিত কৰিছে। ইংৰাজসকল অসমত কেইবছৰ মান ৰাজত্ব কৰাৰ পাছত অসমীয়া ভাষা আৰু সাহিত্য আকাশ এচটা কলা ডাৱৰে আৱৰি ধৰে। কিন্তু সৌভাগ্যবশতঃ সেই ডাৱৰ বহু বেছি দিনলৈ নাথাকিল। বৰং পূব আকাশৰ অৰুণোদয় হোৱাত সেই কলা ডাৱৰ আৰু লগতে এন্ধাৰ লাহে লাহে আঁতৰিল আৰু অসমৰ সাহিত্য আকাশ নতুন আলোকেৰে আলোকিত হৈ উঠিল। অসমীয়া সাহিত্য আকাশ লৈ আন্ধাৰ নমাই আনিছিল অসমৰ স্কুল আদালতৰ অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা প্ৰচলন কৰোৱাৰ কাৰণে। ইংৰাজ শাসনকৰ্তাই নিজৰ অজ্ঞাতাত আৰু কিছুমান বঙালী কেৰাণী মহৰী আদিক চাকৰিয়ালৰ ফুচলনিৰ যোগেদি বঙালী চাকৰিয়ালবোৰে অসমীয়া ভাষাৰ সম্বন্ধে জ্ঞান নথকা ইংৰাজ শাসকক বুজাই দিছিল যে অসমীয়া সুকীয়া ভাষা নহয়, বঙলা ভাষাৰ এটা গ্ৰাম্য ৰূপ মাথোন। উইলিয়াম ৰবিনছনৰ প্ৰমুখ্যে কেইজনমান ইংৰাজ বিষয়াই বঙলা ভাষাৰ হকেও মাত মাতি অসমীয়া ভাষাৰ বিৰোধিতা কৰিছিল। ফলত 1938 চনত অসমৰ পঢ়াশালী আদালতত মাতৃভাষাৰ অসমীয়াৰ ঠাইত দখল কৰিলে বঙলা ভাষাই। 1837 চনৰ আইন মতে ভাৰতৰ সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষা স্কুল আদালত চলাব লাগে। কিন্তু অসমত এই আইনক উলংঘা কৰি কেনে নিজ জন্মভূমিতে অসমীয়া ভাষা এলাগী আৰু বাহিৰৰ বঙলা ভাষাৰ ৰাজত্ব কৰিলে। কিন্তু সৌভাগ্যক্ৰমে 1837 চনৰ ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অতিকত্তাৰ ডক্টৰ মাইলছ ব্ৰনছন আদিকে কেইবাগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনাৰী চাহাব সপৰিয়ালে আহি অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰে। অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত যেনেকৈ মহাপুৰুষসকলে স্ত্ৰী শূদ্ৰ চাণ্ডাল আদিকৈ সৰ্বসাধাৰণে বুজি পোৱাৰ অৰ্থে সংস্কৃত এৰি দেশী ভাষাত বৈষ্ণৱ গ্ৰন্থ প্ৰণয়ন কৰিছিল, সেইদৰে মিছনাৰীসকলেও অসমীয়াৰ মাজত নিজ ভাষা ইংৰাজী এৰি অসমীয়া ভাষাত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিলে। এই উদ্দেশ্যে তেওঁলোকে অলপ দিনৰ ভিতৰতে অসমীয়া ভাষাটো শিকি পেলালে। অকল ইমানেই নহয়, সকলো ভাষাৰ কাৰণে ব্যাকৰণ আৰু অভিধান নিতান্ত অপৰিহাৰ্য বুলি জানি ৰবীন্দ্ৰনাথ চাহাবে 1839 খ্ৰীষ্টাব্দত ইংৰাজীতে অসমীয়া ভাষাৰ ব্যাকৰণ এ গ্ৰামাৰ অৱ দ্য এছামিজ লেংগুৱেজ, 1846 চনৰ খ্ৰীষ্টাব্দত ডক্টৰ নাথান ব্ৰাউনে চমুকৈ অসমীয়া ব্যাকৰণ গ্ৰামাটিকেল নটিচ অন দ্য এছামিজ লেংগুৱেজ আৰু 1867 খ্ৰীষ্টাব্দত ডক্টৰ মাইলছ ব্ৰনছনে 14,000 মান শব্দৰে অসমীয়া আৰু ইংৰাজী অভিধান লিখি প্ৰকাশ কৰে। মিছনাৰীসকলৰ যত্ন ইতিমধ্যে 1813 খ্ৰীষ্টাব্দত নগাঁৱৰ আত্মৰাম শৰ্মাই বাইবেল পুথি অনুবাদ কৰে। মিছনাৰীসকলে অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমীয়া ভাষাটোক সঞ্জীৱিত কৰিবলৈ দেহে কহে লাগি গৈছিল। তেওঁলোকে জনসাধাৰণৰ ঘৰুৱা জীৱন লগত মিলি গৈ অলপ দিনৰ ভিতৰতে এই কথা উপলব্ধি কৰিলে যে জনসাধাৰণে জীৱনত কয় এটা ভাষা আৰু স্কুল আদালত শিকিবলগীয়া হয় আন এটা ভাষা। বঙালী কৰ্মচাৰীৰ দুষ্ট বুদ্ধি আৰু ইংৰাজ শাসকৰ অজ্ঞতা আৰু অৱহেলাৰ ফলতে অসমীয়া ভাষা এনে দুৰৱস্থা হৈছে, সেইটো বুজিবলৈ তেওঁলোকৰ বেছি দিন নালাগিল। সেয়েহে তেওঁলোকে আনন্দৰাম ঢেকীয়াল ফুকন আদি অসমীয়া লোকক লগ লাগি ব্ৰিটিছ শাসকবৰ্গক বুজাই দিলে যে অসমীয়া বঙলাৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ এটা ভাষা আৰু অসমৰ স্কুল আদালতত বঙলাৰ ঠাইত অসমীয়া চলোৱাহে যুক্তিযুক্ত।
প্ৰকাশক মাফ মিছলে 1853 পৰা 54 চনত তেওঁৰ ৰিপৰ্ট অন দ্য প্ৰভিন্স অৱ আছামত এইবুলি মত প্ৰকাশ কৰে যে অসমৰ স্কুল আদালতত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা চলোৱাৰ কোনো যুক্তি নাছিল। অসমীয়া ভাষা যে বঙলা ভাষাৰ পৰা সম্পূৰ্ণ পৃথক সেইটো প্ৰমাণ কৰিবৰ কাৰণে আনন্দৰাম ঢেকিয়াল ফুকনে এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ নামৰ পুস্তিকা এখন 1855 চনত প্ৰণয়ন কৰে। এইদৰে তেওঁলোকৰ যত্নতেই 1873 খ্ৰীষ্টাব্দত ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালী আৰু আদালতত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছিল। মিছনাৰীসকলে অসমীয়াক আৰু এটা নতুন দান দিলে, সি হ'ল মাহেকীয়া অৰুণোদয় আলোচনী। এই আলোচনীখন 1846 চনৰ পৰা 1880 খ্ৰীষ্টাব্দলৈকে চলিছিল। এই আলোচনীখন শিৱসাগৰ মিছনাৰী প্ৰেছৰ পৰা 1846 চনৰ জানুৱাৰীৰ পৰা প্ৰথম প্ৰকাশ পায় আৰু তাৰ যোগেদি অসমীয়া সাহিত্যৰ বিকাশ ঘটে। ইয়াৰ প্ৰথম সম্পাদক আছিল অতি কৰ্তাৰ। এই আলোচনীখনে অসমীয়াৰ মাজত দেশ বিদেশৰ জ্ঞানৰ বাট মুকলি কৰে। খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে এই আলোচনীখন উলিওৱা হৈছিল যদিও ইয়াত বাইবেলৰ অনুবাদমূলক কাহিনীৰ উপৰি বুৰঞ্জী, বিজ্ঞান, জ্যোতিষ, নীতিমূলক গল্প, জীৱনী, প্ৰকৃতি বিষয়ক কথা, দেশ বিদেশৰ বা বাতৰি আদি প্ৰকাশ কৰা হৈছিল। ইয়াত অসমৰ বাৰৱে কাটি ব্লগ কৰিছিল। ইয়াত দেওধাই অসম বুৰঞ্জী, কামৰূপ বুৰঞ্জী আদি কৈ কেইবাখনো বুৰঞ্জী ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছিল। অসমীয়া ভাষাৰ প্ৰথম আলোচনী বাতৰি কাকত হিচাপে অৰুণোদয়ৰ ঐতিহাসিক মূল্য আছে। তদুপৰি ইয়াৰ পৰি কেইটামান বিশেষ উপকাৰ সাধিত হ'ল। 1 নম্বৰ, অৰুণোদয়ৰ এক শ্ৰেণীৰ লেখকৰ সৃষ্টি হ'ল। আনন্দৰাম ঢেকিয়াল ফুকন, নিধি লিবাই ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, বলৰাম ফুকন, ধৰ্মকান্ত বুঢ়াগোহাঁই আদিয়ে অৰুণোদয়ৰ যোগেদি আত্মপ্ৰকাশ কৰিছিল। দ্বিতীয়তে, অৰুণোদয়ত প্ৰকাশিত কিছুমান বৰ্ণনামূলক কবিতাৰ পুৰণি বৈষ্ণৱ কাব্যৰ অনুকৰণ ৰচিত যদিও সেই কাকতৰ যোগেদি পাশ্চাত্য সাহিত্যৰ ভাৱধাৰাৰ পোনে পোনে অসমীয়া সাহিত্যলৈ আমদানি কৰা হয়। অৰুণোদয়ত পুৰণি আৰু আধুনিক অসমীয়াৰ সমন্বয় ঘটি অৰুণোদয়ৰ বিষয়বস্তু নতুনত্ব আছে যদিও ছন্দবদ্ধ ৰচনাৰ প্ৰাচীন ৰীতি অনুকৰণ কৰা দেখা যায়। তৃতীয়তে, অসমীয়া ভাষা যে বঙলা ভাষাৰ পৰা পৃথক এইটো প্ৰমাণ কৰোঁতে পুৰণি পুথিবোৰৰ দৰে অৰুণোদয়ৰ সহায় কৰে। চতুৰ্থতে, আলোচনী আৰু বাতৰি কাকত হৈছে কোনো জাতি বা দেশৰ সাময়িক ভাৱধাৰা আৰু ঘটনাৱলীৰ প্ৰকাশৰ বাহন। অৰুণোদয়ে একেধাৰে আলোচনী আৰু বাতৰি কাকত হোৱাত তাত নানা বিষয়ৰ প্ৰবন্ধ, গল্প আদি দেশ বিদেশৰ সমসাময়িক বাতৰি প্ৰকাশ কৰা হৈছিল। এইদৰে কাকতখনে অসমীয়াৰ মানসিকতাৰ দিগন্ত প্ৰসাৰৰ সহায় কৰে। অৰুণোদয়ৰ আদৰ্শতে পাছত আসাম বিলাসিনী, আসাম মিহিৰ আদি অসমীয়া আলোচনী ওলাই অসমীয়া সাহিত্যৰ উন্নতিত সহায় কৰে। মিছনাৰীসকলে উল্লেখিত দানসমূহ আগবঢ়োৱাৰ উপৰি অসমীয়া ভাষাতে ভালেমান গ্ৰন্থ অনুবাদ বা ৰচনা কৰা হয়। ড নাথান ব্ৰাউনে 1848 খ্ৰীষ্টাব্দত নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙনি আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নতুন নিয়ম আৰু 1854 খ্ৰীষ্টাব্দত বাইবেলৰ ভাঙনি কৰে খ্ৰীষ্টৰ বিৱৰণ আৰু শুভযাত্ৰা নামে। ব্ৰাউনৰ পত্নী এলিজা ব্ৰাউনে অসমীয়া ভাষাৰ ল'ৰা-ছোৱালীৰ উপযোগী সাধুৰ পুথি, গণনা পুথি ৰচনা আৰু ভূগোলৰ বিৱৰণ প্ৰকাশ কৰে। আন এজন মিছনাৰী চাহাব ড মাইলছ ব্ৰনছনে অসমীয়া আৰু ইংৰাজী অভিধানৰ উপৰি বাইবেলৰ ভালেমান তুতিগান অসমীয়ালৈ ভাঙনি কৰে। একে কাৰণেই শিৱসাগৰৰ ধৰ্মযাজকৰ হিচাপে থাকি অৰুণোদয় সম্পাদনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়াত ৰচনা কৰিছিল। ৰচনা ৰীতি বা কলা কৌশলৰ ফালৰ পৰা ত্ৰুটি থাকিলেও এওঁৰ ৰচনাত কামিনীকান্তকেই 1877 খ্ৰীষ্টাব্দৰ অসমীয়া ভাষাৰ প্ৰথম উপন্যাস বুলি কোৱা হয়। খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে এই গ্ৰন্থখনি লিখা হৈছিল। উপন্যাসৰ কাহিনীটোত কোৱা হৈছে, সদ্য বিবাহিতা কামিনীকান্তই হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্ট ধৰ্মলৈ পাদুৰী চাহাবৰ লগত থকাত নৈতিক পিতৃ ৰামজয় বাবুৰ এক প্ৰকাৰ ত্যায্য পুত্ৰৰ দৰেই হ'ল। কামিনীকান্তই বন্ধু নৰেন্দ্ৰৰ সহায়ত ঘৈণীয়েকক সৰলালৈ চিঠিৰে বুজাই দিলে যে হিন্দু, ব্ৰাহ্ম আদি ধৰ্মতকৈ খ্ৰীষ্ট ধৰ্মই শ্ৰেষ্ঠ। সৰলাই প্ৰথমে আপত্তি কৰিছিল যদিও শেষত খ্ৰীষ্ট ধৰ্মই গ্ৰহণ কৰিলে। বন্ধু নৰেন্দ্ৰ আৰু তেওঁৰ পত্নীয়ে বন্ধু বান্ধৱীৰ আদৰ্শকে বাছি লয়। এইখিনিয়ে আছিল কামিনীকান্তৰ উপন্যাস। একে কাৰণেই
ইয়াৰ উপৰি এলেগসী বেশ্যাৰ বিষয়ে কানি বেহেৰুৱাৰ কথা, পুৰণি নিয়ম, অল্ড টেষ্টামেণ্ট, ৰুথ জোচেফৰ কাহিনী আদি ৰচনা কৰে। শ্ৰীমতী গাৰ্নিয় ফুলমণি আৰু কৰুণা নামে পুথি এখন লিখে। অসমীয়া খ্ৰীষ্টান নিধিলিবাই ফাৰৱেলে অৰুণোদয়ত বিনয় বচন, নিষ্ঠাৰ উপায়, নৰকৰ বিৱৰণ আদি কবিতাৰ পুৰণি বৈষ্ণৱ কবিতাৰ আৰ্হিতে লিখিছিল। উল্লেখিত গ্ৰন্থসমূহৰ উপৰিও মিছনাৰী চাহাবৰ অসমীয়া ভাষাত বাইবেলৰ সাধু, যাত্ৰিকৰ যাত্ৰা, জোচেফৰ কাহিনী, মাউৰা চাউলে, আফ্ৰিকাৰ কৰ, আমেৰিকাৰ আৱিষ্কাৰ আদি ভালেমান পুথি ৰচনা কৰে। মিছনাৰীসকলে অসমীয়া ভাষাত আলোচনী আৰু নানা ধৰণৰ পুথি প্ৰকাশ কৰাৰ উপৰিও অসমীয়া শব্দ মালালৈকে দান দি গ'ল। তেওঁলোকে ইংৰাজী ভাষী হোৱা কাৰণে অসমীয়া ভাষাত ভালেমান নতুন অভিধান আৰু ব্যাকৰণিক ৰূপৰ প্ৰৱেশ হ'ল। তেওঁলোকে ইংৰাজী শব্দ ভাৱ লৈ বহুত অসমীয়া শব্দ সৃষ্টি কৰিলে। তেওঁলোকে পৰাপক্ষত ইংৰাজ বা আন ভাৰতীয় ভাষাৰ পৰা শব্দ ধাৰ নকৰি ঘৰুৱা বলেৰে নতুনকৈ অসমীয়া ভাষাৰ সৃষ্টি কৰিলে। যেনে বৰফৰ সলনি শিলপানী বা পানীশিল, নাইবা আঙুৰৰ সলনি লতা পনিয়াল ব্যৱহাৰ কৰিছিল। ৰচনাৰ সেই ভাষাৰ কথিত ভাষাকে ব্যৱহাৰ কৰিছিল যদিও বৰ্ণবিন্যাসৰ সংস্কৃত তৎসম শব্দৰ বানানৰ ফালে লক্ষ্য নাৰাখি উচ্চাৰণৰ ফালেহে লক্ষ্য কৰিছিল। যেনে অৰুণোদয় মূল হ'ল অৰুণোদয়, বিৱৰণ মূল হ'ল বিৱৰণ, ঈশ্বৰ, প্ৰাণী, যত, জীৱন মৰণ, চক্ষু, গুৱাহাটী, বৃত্তান্ত, যাত্ৰী, কাশী ইত্যাদি ধৰণৰ শব্দ। মিছনাৰীসকলৰ বাক্য ৰচনা আৰু শব্দচৰণ ৰীতিৰ খুঁটি থাকিলেও এইটো ঠিক যে পৰৱৰ্তী যুগত বাক্য ৰচনা আৰু শব্দচৰণৰ ক্ষেত্ৰত তেওঁলোকৰ আদৰ্শই সহায় কৰিছিল। বিশেষকৈ মিছনাৰীসকলে অসমৰ ভাষাক এটি সুৰ শিকাই গ'ল। সেই সুৰটি আগে অসমীয়া ভাষাই নাজানিছিল, ভাৰতবৰ্ষৰ কোনো ভাষাই নাজানিছিল। ই পাশ্চাত্য সাহিত্যৰ নিজা সম্পত্তি। তাক পাদুৰী চাহাবসকলে ৭ সাগৰ ১৩ নৈ পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষাবোৰো শিকাই দিলেহি। বৰ্তমান যুগৰ ভাৰতবৰ্ষীয় আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো যে টক মাৰা এটা বিলাতী সুৰটি গুণগুণনি শুনিবলৈ পোৱা যায়। এইদৰে দেখা যায় যে অসমীয়া ভাষা বঙলা ভাষাৰ কবলৰ পৰা মুক্ত কৰি নতুন বলেৰে নতুন সুৰেৰে যিভাৱে প্ৰাণবন্ত কৰি তোলে, তাৰ বাবে সকলো অসমীয়া ভাষাভাষী ইংৰাজসকলৰ ওচৰত চিৰঋণী হৈ থাকিব লাগিব। এইখিনিয়ে আছিল আধুনিক অসমীয়া সাহিত্যলৈ মিছনাৰীসকলৰ দান। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।